दिनै आङो माने बेवहाय अफिस मुखुलि खालामफैदों अफिस मुखुलि खालामनायजों लोगोसे आङो माखासे एसे ओरैनो मिटिं बायदि आं खालामबाय दिनै बेवहाय आङो नुनो मोनदों आंजों बिराद सापर्ट दङ बिलासपुर काजलगाव बिलासपुराव दिनै आंजों ओरैबायदि सापर्ट जि सापर्टआव दिनै आङो खुनु माने ओरैबायदि मोजां सापर्ट आं दिनै मोननो हादों दिनै आंजों अनेक मानसि आंजों सापर्ट दिनैहाय थांनाय 15 बोसोराव दिनै चन्दन ब्रह्मआ मा मावलांखो दिनै मा मावदों दिनै UPPLआबो दिनै मा लामा लादों नैबेवहाय दिनै आंजों फैनानै दिनै आंजों बेफोरबायदि बाथ्राफोरखौ आंजों रायलायदों आरो आंनाव सोंदों दिनै आंजों जि आंनि माखासे रायलायनाय बे रायलायनायाव आंजों पाब्लिकफ्रा बिराद गोबां मानसियानो दिनै आंजों सापर्टआव दङ आङो दिनै निर्दलीय हिसाबैब्लाबो आंनि अनेक प्लानिं दङ दिनै गोबां मानसिफ्रानो दिनै गैयि मानसिफोर दङ दिनै आनडेभेलपमेन्ट जायगा दङ दिनै बे डेभेलपमेन्टखौ दिनै जोंनि सिगांनि जि लिडारफोर बे लिडारफोर माविखौ दिनै आङो देरहानायनि गेजेरजों आङो दिनै बिसोरनो देखायगोन आरो आङो मावगोन डेभेलपमेन्टआ माबायदि मावो बेखौ आङो रायजो राजाफ्रा नुजोबगोन आरो आङो जि थांखि लादों बे थांखिखौ आङो मावफुंथारगोन आरो आङो 100% आङो दानि बे इन्डिपेन्डेन्टआव आङो देरहागोन आरो बे बिलासपुर ओनसोलावहाय नोंथाङा काजलगाव बिलासपुर ओनसोलावहाय बेसेबां बायदि माइन'रिटिनिफ्राय भट मोनगोन होननानै सानो बिलासपुर एरियायावहाय खमाव गैयाब्लाबो 3,500 भट दङ बेवहाय आङो दा आंजों सापर्टआवहाय आरो आंनि बेरायनायाव नुनायाव आङो खमाव गैयाब्लाबो मथा मथि 2,500 बा 3,000 भटखौनो आं मोनगोन होननानै आं सानो आरो दिनै आंजोंहाय बेवहाय गासिबो जोंनि माइन'रिटि बिसोरो राजबंशिबो दङ मुस्लिमबो दङ ओरैहाय बर' दङ माने आंजों बिराद सापर्ट आरो आं जि जायगायाव थांनानै आं केम्पेनिं खालामो बेयावनो आंजों बेफोरबायदि मानसि गेदारिं जायो आरो आङो खुनु बिसिनाव कुइसन गैया जे नोङो जेननाय देरहानाय बा माबा मोनसे कुइसन सोंनाय गैया डाइरेक्ट जुदि आङो केम्पेनिं खालामखांनाय लोगो लोगो आंजों फुरा सापर्टआव आङो दिनै जै दैनि होजोबो आरो पाब्लिकफ्रा নির্দলীয় সাপোর্ট করার আমার এটাই কারণ আমার বিটিসি এলাকাত আমার হাগ্রামা সরকারে ইমান দিনে শাসন ভার চলাই আছিলে আমার অনবর মানুহবিলাকক আমার হাগ্রামা সরকারে একো চাওয়া নাই রাস্তা ঘাটে কক অর্থনীতি কক চাকরি বাকরিয়ে কক কোনো ধরনের আমার ইয়াত আমার বিটিসিত কোনো সা সুবিধা আমার পাওয়া নাই এতিয়া আকৌ UPPL আহিছে UPPL আজিলৈকে মাটিৰ পাট্টা দিম বুলি কৈছেহে আজিলৈকে কোনো কামেই কৰা নাই আমি আজিলৈকে অফিচত যাই পাওঁ যে নহয় আমাৰ অৰ্ডাৰেই হোৱা নাই সিহঁতে কৈ আছে টিভি চেনেলত আমি অৰ্ডাৰ কৰি দিছোঁ কিন্তু এইবিলাক আমাৰ ৰাইজৰ কোনো কামেই কৰা নাই আৰু কৰিব মানে ধৰাও নাই তো যদি নকৰেই আমি এতিয়াতে গম পাওঁ সিহঁতে আমাক কিমান বিঘা মাটি আছিলে 4.5 লাখ বিঘা 4.5 লাখ বিঘা মাটি আৰু সিহঁতে নিয়মমতে খালী কৰিব লাগিব তো এইবিলাক মানুহ কোন আছে আমাৰ গৰীব মানুহে আছে আমাৰ মুছলিম মানুহে আছে আমাৰ অনাবৰণ মানুহবিলাক আছে হয়তো বড় মানুহ কিছুমান আছে মানে একেবাৰে অৰ্থনৈতিক দুৰ্বল এইবিলাক মাটি যদি খালী কৰিব লগা হয় তে এই আমাৰ গৰীব মানুহবিলাকৰ অৱস্থা কি হৈ যাব তে আমি আজিৰ দিনত আমি না UPPL না BJP আমি কাহকো সাপোর্ট করা নাই যদি আজি নির্দলীয় দলটো আমার ওলাব না পারিলো হয় আমি লোটাত ভোট দিলো হয় আমি লোটাত ভোট দিয়ে হয় আমার ভোট সাব্যস্ত করিলো হয় আমি কোনো দলকে আমি মানে হেৰি কৰা নাই সাপোর্ট কৰা নাই আমি এটা দলকে পাইছোঁ এটো হল নির্দলীয় এই নির্দলীয় দলটোক আমি ভোট দিয়ে এবার জিতাই আমি চাম যে আমার কি কাম কৰে আমার রাইজৰ কি কাম কৰে আৰু যদি কাম কৰিব নাপাৰে আকৌ 5 বছৰহে চাম এইটো সরকার নহয় আমার এটা MLA এই MLA যদি কোনোবা সরকারের লগত কোনোবা যদি সরকার হয় ইহঁতৰ লগত যদি যোগদান কৰি কি দাবী আমাৰ লৈ যায় এই দাবীবিলাকৰ ফালে আমি লক্ষ্য কৰি আমাৰ ক্যান্ডিডেটে কৈছে আমি ৰাইজক লৈ আপোনালোকৰ কি দাবী আছে সেই দাবীবিলাক আমি উত্থাপন কৰিম আৰু এইবিলাক আমি চেষ্টা কৰি থাকিম এই আশাতে আমি আজি নিৰ্দলীয়ৰ পিছত মানে লাগি আছোঁ আমি আমাৰ অনাবৰণ মানুহ হোক বা যিবিলাক একেবাৰে গৰীব শ্ৰেণীৰ মানুহ এই মানুহবিলাকহে আমি নিৰ্দলীয়ক ভোট দিম বুলি ভাবি আছোঁ আমিতো ভাবি আছোঁ যে ই জিতি যাব 100% বুলি বিলাসপুৰ এৰিয়াৰ পৰা আপুনি নাই কৰি হ'লেও প্ৰায় 2,000 মান ভোট পাই যাব আমি বৰ্তমান নিৰ্দলীয় এই কাৰণে সাপোর্ট কৰিছোঁ আমি বিগত 15 বছৰ চন্দন ব্ৰহ্মক পাইছোঁ
আমি চাইছোঁ অনলি বড়ো এৰিয়াত ডেভেলপমেণ্ট কৰিছে, আমাৰ যি মাইনৰিটি এৰিয়া আমাৰ কোনো ডেভেলপ কৰা নাই। আমাৰ যি আমি পশ্চিম বিলাসপুৰৰ বাসিন্দা, আমাৰ এটা ৰাস্তাও আজিলৈকে পকীকৰণ হোৱা নাই। গতিকে যি ইহঁতে আমাৰ মাইনৰিটি এৰিয়াত ডেভেলপ কৰা বুলি আমি দেখা পোৱা নাই। গতিকে আমি এইবাৰ সেইকাৰণে নিৰ্দলীয়ক আমি ছাপোৰ্ট কৰিছোঁ। আপনি আমাৰ ইয়াত 2500-3000 ভোট আছে, মোটামুটি নিৰ্দলীয় কমচে কম 1500-2000 মান পাব আৰু কি। আমি ভাবিছোঁ যিহেতু ইহঁতে যিবিলাক আমাৰ নিৰ্দলীয় পাৰ্টি, ইহঁতৰ যিহেতু কোনো ঠিকাদাৰ নতুন নাই, গতিকে ইহঁতে ৰাইজৰ ওচৰত নিশ্চয়কৈ আহিব। কাৰণ ইহঁতৰ ৰাইজৰ ব্যতীত কোনো ধৰণৰ ইহঁতৰ দল নাই, সিহঁতৰ কোনো ৰুল ৰেগুলেশ্যন কম থাকে। গতিকে আমি আশাবাদী সিহঁতে নিৰ্দলীয় পাৰ্টি ৰাইজৰ